নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰবাৰ জ্যোতিকা এডুকেয়াৰ এণ্ড ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ বাবে এটা বিশেষ কথা লৈ আহিছোঁ। কথাটো হ'ল আমাৰ বহুত তথ্য উদ্ঘাটন কৰি পোৱা এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু ইয়াৰ বাবে কিন্তু আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগে। আৰু যদিহে আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে আগন্তুক দিব লগা ন তথ্য বা বিভিন্ন ধৰণৰ ভিডিঅ'সমূহৰ বিষয়ে পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিব লগা নতুন নতুন তথ্যবিলাকৰ ইনফৰ্মেশ্যন বা প্ৰথম খবৰটো আপুনি পায়। তেন্তে আহকচোন ভিডিঅ'টোত কি আছে সেই বিষয়ে জানিলোঁ। সুশান্তক জোৰকৈ ডিপ্ৰেশ্যনৰ ঔষধ খুৱাইছিল ডাক্তৰেৰে মিলি ৰিয়া মহেশ ভাটে হত্যা কৰিলে তেওঁক। সুশান্ত সিং ৰাজপুত, যাক লৈ এতিয়া বলিউড তোলপাৰ হৈ আছে। এই সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছত এটাৰ পিছত এটা ৰহস্যঘন আশংকা প্ৰকাশ কৰিছে অনেকে। নানানটা প্ৰশ্ন উত্থাপন কৰিছে অনুৰাগী। বলিউডৰ প্ৰভাৱশালী ব্যক্তিৰ কাৰণে মেধাৱী প্ৰতিভাশালী সফল অভিনেতাজন হেৰাই যোৱাৰ অভিযোগত উত্তাল দেশ। বলিউডৰ এই লবিটোৱে সুশান্তৰ ছবি বয়কট কৰাৰ কাৰণেই তেওঁ মানসিক অশান্তিত ভোগাৰ কথা প্ৰকাশ কৰিছে বিভিন্নজনে। সেই নিৰ্যাতন চলোৱা শক্তিশালী লবিটোত আছে ছলমান খান, কৰণ জোহৰ, একতা কাপুৰ, শাহিদ নাডিয়াদৱালা, সঞ্জয় লীলা বাঞ্চালী, দীনেশ ভূষণ কুমাৰ আৰু মহেশ ভাট। সুশান্তৰ মৃত্যুৰ কাৰণে দায়ী কৰা এই ব্যক্তিসকলৰ তালিকাত আছে প্ৰাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰো নাম। ইয়াৰ মাজতে মহেশ ভাট আৰু ৰিয়া চক্ৰৱৰ্তীয়ে মিলি সুশান্তক হত্যা কৰাৰ অভিযোগ কৰিছে বলিউডৰ অভিনেত্ৰী পায়েল ৰোহাতগিয়ে। নিজৰ ইউটিউবৰ চেনেলত পায়েলে এটা ভিডিঅ' পোষ্ট কৰিছে, য'ত তেওঁ মহেশ ভাট, ৰিয়া চক্ৰৱৰ্তী, কৰবী চাপৰা, সুশান্তৰ মনোচিকিৎসক যিজনৰ নাম ছলমান খান, সুমন কাপুৰৰ নাম টানি আনি একাধিক মন্তব্য কৰিছে। পায়েলে প্ৰথমেই সুশান্তৰ মনোচিকিৎসক কৰবী চাপৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি পায়েলে কয়, চিকিৎসকগৰাকীয়ে বেছিভাগ মানুহকে জোৰ কৰি বাইপোলাৰ ডিছঅৰ্ডাৰ ঔষধ খাবলৈ দিয়ে। যিসকলে বাইপোলাৰ নহয় তেওঁলোকক জোৰ কৰি চিকিৎসা কৰে। পায়েলৰ মতে এই চিকিৎসক মহেশ ভাটৰ ঘনিষ্ঠ মহলৰ মাজৰ এজন। তেওঁৰ কথাতেই সুশান্তক অৱসাদৰ ঔষধ খুৱাইছিল এই মনোৰোগ চিকিৎসকে। সুশান্তৰ এই ডাক্তৰে পায়েলৰো চিকিৎসা কৰিছিল এটা সময়ত। সেই সময়ত পায়েলে তেওঁৰ ওচৰলৈ মানসিক অৱসাদৰ কাৰণে গৈছিল। তেওঁ সেই সময়ত পায়েলক চিকিৎসা কৰি খেয়াল খুচিমতে হেনো বাইপোলাৰ দাবী কৰি জোৰকৈ অৱসাদৰ ঔষধ খুৱাইছিল। এই বিস্ফোৰক দাবীয়ে পায়েলে কয় যে মহেশ ভাটে এইগৰাকী মনোচিকিৎসকৰ সহায়ত ৰিয়াৰ সহযোগত সুশান্তক হত্যা কৰিছে। এই কামত ঘৰৰ সহায়কাৰীজনীও সহযোগ কৰিছিল আৰু মৃত্যুৰ আগদিনা CCTV বন্ধ কৰি দিছিল। পায়েলে এনেকৈ সুশান্তৰ মৃতদেহ ছবি ভাইৰেল হোৱাক লৈ কয়, কোনো মানুহৰ দেহ ওলমি থকা অৱস্থাত পোৱা গ'লে চকু বাহিৰলৈ ওলাই থাকিব, ভৰিৰ হীৰা ফুলি থাকিব আৰু হাত জোৰকৈ মুঠি মৰা থাকিব। তেনে কোনো চিহ্নই নাই সুশান্তৰ শৰীৰত। পায়েলৰ মতে কোনোবাই ডিঙি চেপি মাৰি পেলাইছিল সুশান্তক। এই কথাত সহমত প্ৰকাশ কৰে বহু সংখ্যক লোকেই। পায়েলৰ বিশ্বাস এইটো পৰিকল্পিত হত্যাকাণ্ড, কোনো আত্মহত্যা নহয়। অৱসাদত ভোগা মানুহে আগনিশা পাৰ্টি নকৰে, পুৱা ডালিমৰ ৰস খাই আত্মহত্যা কৰিবলৈ নাযায়। ইয়াৰ পিছত মহেশ ভাটৰ কুচক্ৰান্ত আছে, দাবী পায়েলৰ। মহেশ ভাটৰ সৈতে কাম কৰা কোনো নায়িকাৰ সৈতে ৰিয়াৰ সমান ঘনিষ্ঠতা নাই। কি সম্পৰ্ক দুয়োৰে মাজত আছিল যে সুশান্তই এটা সময়ত কৈছিল ৰিয়াৰ সৈতে সম্পৰ্ক কৰিলে তেওঁক মাৰি পেলোৱা হ'ব। ইয়াৰ লগতে প্ৰীতি দিৱসত সোনম কাপুৰে মদগৰ্ভী হৈ কৰা টুইটাৰৰ নিন্দা কৰি পায়েলে নেপোটিজিমৰ প্ৰসংগত মন্তব্য কৰে,
তাৰকাৰ কন্যা হ'লেও সুশান্তৰ সমান বলিউডত থকা যোগ্যতা নাই সুমনৰ। গতিকে বন্ধু বান্ধৱীসকল, এইটো হৈছে এটা বিশেষ খবৰ। আৰু আজিলৈ মোৰ এই ভিডিঅ'টো ইমানেই। গতিকে আপোনালোকে এতিয়াও যদি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ তেন্তে ধন্যবাদ।